এয়া বৌ দেখাই নাই তেতিয়াৰ পৰা কোনো চিনি নাপায় তাই এয়া শৰাইখনৰ পৰাই আজিৰ ভ্লগটো আৰম্ভ কৰিলোঁ আমাৰ ঘৰত আজি এয়া শৰাই দিছে আৰু এইফালে খুৰীহঁতে নাম ধৰি আছে আৰু আমাৰ ডাঙৰ বৌয়ে কুৰকুৰি বজাই আছে কুৰকুৰি বজোৱাত বৌ পুৰা এক্সপাৰ্ট হয় লগাত যেতিয়া সিহঁতৰ নাম পাৰ্টিটোৱে নাম ধৰে তেতিয়াও মানে বৌয়ে কুৰকুৰি বজায় মোৰ চেনেলৰ অন্য এটি ব্লগলৈ আশা কৰিছোঁ সকলো ভালে আছে আৰু আমিও ভালে আছোঁ আৰু মই আছোঁ আমাৰ ঘৰত এয়া নাম ধৰি আছে শুনিছে এয়া কাতি মাহৰ পালনাম চলি আছে আজি আমাৰ ঘৰত পাল পৰিছে আমাৰ আগত য'ত পুৰণা ঘৰ আছিলে তাৰ খুৰীহঁত আহিছে নাম ধৰিবলৈ কাৰণ আমাৰ মা মানে তাৰ নামঘৰৰ লগতে জড়িত আছে যে সেইকাৰণে সকলোৰে ঘৰত এদিন এদিন নাম হৈছে আজি আমাৰ ঘৰত পাল পৰিছে আৰু বৌহঁতো আহিছে ডাঙৰ বৌ দিনতে আহিলে মানে 11টা বজা নাই ইহঁতে 10:30মান বজাতে আহি পাইছে আৰু আমাৰ ৰুমটো যিহেতুকে ৰাস্তাৰ কাষত তাতে নামি পেলাই তাত ভাত পানী খাই মালে হটকেছত ভাত পানী লৈ আমি 2টামান বজাত ইয়ালৈ আহিছোঁ আৰু মই ভিডিঅ' কৰা হোৱা নাই কাৰণ দীপাৱলীৰ ভিডিঅ' মই দিব পৰাই নাই দিম সেই এডিট কৰিবলৈ টাইম নোপোৱা হৈছোঁ স্কুল খোলা আছে কাৰণে সেইটো কাৰণে মোৰ মোবাইলটো ষ্ট'ৰেজ নাই আৰু এয়া মোৰ ভতিজা ছোৱালীজনীৰ ফোনত মই এতিয়াৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ তাইক কৈ ল'লোঁ মই দে অকণমান ভিডিঅ' কৰি থৈ দিওঁ চিনিতাও আহিছে মা অহা নাই মা অলপ পিছত আহিব মায়ে মানে আমাৰ দেউতা ঢুকুৱা এবছৰ হোৱা নাই যে সেইকাৰণে এনেকুৱা নাম চামবিলাকত অহা নাই যিহেতুকে সিহঁতৰ গাত চোৱা আছে অকণমান দেৰিকৈ আহিম বুলি কৈছে নাম শেষ হোৱাৰ পিছত তেতিয়াহ'লে চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো আশা কৰিছোঁ আপোনালোকৰ ভাল লাগিব আৰু ভাল লাগিলে লাইক কৰি দিব আৰু কমেণ্ট কৰিব যদি আপুনি মোৰ ভিডিঅ'ত নতুন হয় তেতিয়া চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব এতিয়া চাহ দিয়া সময় হৈছে আৰু আমাৰ প্ৰিয়ংকা মুনু মই দুইজনীয়ে চাহ লৈ গৈছোঁ প্ৰথমতে তলত বহা খুৰীহঁতক মানে নাম ধৰা খুৰীহঁতক চাহখিনি দি লৈছোঁ তাৰপিছত সেৱা কৰি ল'ম আৰু পিছতহে বাকীখিনিক চাহ দিম সেৱা কৰি ল'লোঁ লৈ এতিয়া বাকীবোৰকো প্ৰিয়ংকা মুনু মই দুইজনীয়ে চাহ দি আছোঁ আৰু এগৰাকী খুৰীয়ে মানে চেনি নাখায় সেইকাৰণে খুৰীক বেলেগকৈ দিছোঁ আৰু ভিডিঅ'খিনি মুনুৱে কৰি আছে আৰু এইফালে বহি আছে আমাৰ ৰুমত যে আহিছে নতুন ভাড়াতীয়া এয়া কি কাকলি কি আছিলে নামটো কাকলি ভালকৈ নামটো মুখস্থ হোৱাই নাই নাম পাৰি মানে তেনেকৈ মাতা হোৱা নাই যে থাকাতে মানে ভালকৈ যেতিয়া কথা পতা হৈ যাব তেতিয়া নাম মনত থাকি যাব এয়া বিদিতা কোনো চিনি নাপায় তাই হাই দিয়া হৰ্ষিতা হেৰিতা যে মই কৈছিলোঁ এগৰাকী কণমানি আহিছে বুলি আমাৰ ওচৰত এয়াই হৈছে কণমানিজনী হাই কিমান হাঁহি আছে তাই আপোনাৰ নামটো কৈ দিয়া আৰু ভালকৈ কৈ দিয়া হৰ্ষিতা আৰু এয়া আমাৰ চুনু মোবাইলৰ মালিক আজি তাইৰ পৰা মই মোবাইলটো ধাৰলৈ লৈছোঁ আৰু এয়া বৌ দেখাই নাই তেতিয়াৰ পৰা ভালকৈ মোবাইলৰ মেইন মালিক তাই আৰু এইফালে আমাৰ বাচ্ছা পাৰ্টি শুন হাই দিয়া এয়া আমাৰ বাবু বিহু आप लोग मेरे चैनल को सब्सक्राइब जरूर करना मेरे चैनल का नाम है तन्मय कलिता বিনীতা কাকলিহঁতক কেতিয়াবাই দিলোঁ চাহ আৰু এতিয়া ওচৰৰে খুৰী বাইদেউ দুগৰাকীমান তেনেকৈ আহিছে সিহঁতক দি আছোঁ মই আৰু চাহ দিছোঁ বিস্কুট আৰু জিলাপি বাকী বিশেষ একো নাই ঐ বাবু মাৰামাৰি অকণ নাথাকচোন কম যায়
এই চালে পিন্ধি মাটিত থৈ পেলাই কৰি আছা চাওঁ চাওঁ সকলোকে চাহ তাহ দিলোঁ আৰু আমিও খালোঁ ঘৰৰকেইটাই। তাৰপিছতে এতিয়া নাম শেষ হ'ল, ঘৰৰ গোটেইখিনি আমি আশীৰ্বাদ লৈছোঁ, সেৱা কৰিছোঁ। আৰু এয়া প্ৰসাদ খাব লৈছোঁ। বিনীতাহঁত, নাম ধৰা খুৰীহঁত চব গ'ল আৰু মা নাহিলে বাৰু, তাইক থৈ আহিলোঁ। তাই ভাত নাখাওঁ ক'লে ইয়াতে। আৰু আমি এয়া ভাত বনাব গৈছোঁ, মানে জল্দি জল্দি বৌয়ে যোগাৰ কৰি দিছে, মই বনাইছোঁ কাৰণ এও নাই, এওঁটো গৈছে কেইদিনমান হ'ল যোৱা, আৰু সেইকাৰণে সোনকালে ভাত পানীবোৰ বনাই ল'লোঁ। এয়া দাইল বনালোঁ, দাইলত মূলা দিছিলোঁ আৰু মাছ ফ্ৰাই কৰিলোঁ। আৰু এইফালে এয়া ফুলকবি আৰু আলু ভাজিছোঁ। মাছখিনি বাৰু আগৰে আছিলে। ভাত ওলাই আছে, দৌৰা দৌৰিকৈ ভাতো বনালোঁ আৰু এতিয়া খাই লৈ আমি যাম, কাৰণ ৰাতিপুৱা পিহুৰ স্কুল আছে, ইয়াৰ পৰা গ'লে দেৰি হৈ যাব, সেইকাৰণে এতিয়া সোনকালে খাই লওঁ ভাতকেইটা। এয়া আমি গোটেইখিনিয়ে পকাতে বহি ভাত খাইছোঁ, কাৰণ ডাইনিংখনত গোটেইখিনিকে নোজোৰে, অকল মায়ে ডাইনিঙত খাব, আমি তলতে খাইছোঁ। আৰু খাই বৈ সোনকালে মোক থৈ আহিব মাহঁতে গৈ। আৰু এয়া হৈছে নেক্সট দিনাখন সন্ধিয়া টাইমত, মানে আজি হৈছে বৃহস্পতিবাৰ, যোৱাকালি আছিলে বুধবাৰ, আৰু আজি আহিছে আমাৰ মাজু নৱনীতা বাইদেউহঁত আহিছে। এয়া বাবু, এয়া মাইনা, বাৰ্বি, এয়া বিহু, আৰু এয়া হৈছে অংকুৰ ভাগিন, মানে সৰু ভাগিন, দেখিছে আগৰ ভিডিঅ'বোৰত। এতিয়া সময় 8টামান বাজিলে আৰু নৱনীতা বাইদেউহঁতে 7:30মান বজাত আহি পাইছে। আমি চাহ পানী খাই উঠিলোঁ। ইহঁতৰ কিবা নলবাৰীত কাম আছিলে, লাইচেঞ্চৰ কাম আছিলে দাদাৰ, যোৱাকালি সেইটো কাৰণে অহা নহ'ল। মানে একেলগত দুইটা কাম হ'লে ভাল আছিলে, তেতিয়া যোৱাকালি আহিল হয়, কিন্তু অকল নামখনৰ কাৰণে ইমান গুৱাহাটীৰ পৰা অহাটো মানে অকণমান দিগদাৰ, আৰু সেইকাৰণে আজি কামটো হ'ল কাৰণে আজি আহিছে। আৰু ভাত ৰান্ধনি হৈছে নৱনীতা বাইদেৱে নিজে আহি ভাত বনাই খাব লগা হ'ল, মই বনাব নোৱাৰোঁ, আৰু মোৰ অকণমান গাও বেয়া হৈছে। আৰু নৱনীতা বাইদেউৰো বাৰু ৰাতিপুৱাই ওলাই আহিছে যে ঘৰৰ পৰা, অকণমান গা বেয়া, মানে মূৰ বিষাইছে, মোৰো খুব মূৰ বিষাইছে। আৰু এতিয়া গোটেইখিনিয়ে ৰাতি ভাত আঞ্জা হৈ গ'ল, মাংস বনালে, দালি বনালে, সেয়াই। আৰু তেনেকৈ ভাতখিনি পিহুহঁতক চবকে আগতে দি ল'লে। তাৰপিছত এয়া মাও আহিলে, দাদাই লৈ আনিছে গৈ পেলাই, এয়া দাদা, মাজু দাদা, গোটেইখিনিয়ে ভাত খাই আছে, আৰু ময়ো এইফালে খাই আছোঁ। খাই বৈ উঠি দাদা, মা আৰু অংকুৰ ঘৰত যাব, নৱনীতা বাইদেউ, বাবু, মাইনা আমাৰ ৰুমতে থাকিব। ল'ৰা ছোৱালীকেইটা ইহঁত থকাৰ কাৰণে ইয়াতে থাকি ভাল পাইছে। আজি ডাঙৰ বৌহঁতো দিনত গৈছে, আৰু ইহঁতো কালি সন্ধিয়া টাইমত যাব, কালি দিনত কামটো হ'ব। আৰু তেতিয়াহ'লে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ, বাই বাই।